সকলোকে নমস্কাৰ জনাইছোঁ আৰু মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ঘৰত নিয়মভাগী কৰিছোঁ আৰু নিয়মভাগী কৰিমকৈ কৰিব পৰা নাছিলোঁ। গোসাঁই ঘৰ ভাগ ল'মকৈ আজি লোৱা হ'ল। গতিকে অকণমান নিয়মকত কৰিছোঁ আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তাকে চাই হওক আৰু লাইক এটা কমেণ্ট এটা কৰি দিব ভাল লাগিলে। জলপান নাখালে যে পোৱালি পোৱালি পুৰা খেলি আছে। ভাত খাইছ? পোৱালীয়ে ভাত খাইছে। পায়স বদমাছ লড়কা, এই বদমাছ লড়কা পেলাই দিলি। বহুত জোৰ ভোক লাগিছে, ৰাতিপুৱাৰ পৰা একো খোৱা নাই। খাই লওঁ তাকে জলপান অকণমান খাইছোঁ। জলপান প্ৰায় নাখাওঁ মই, কিন্তু বহুত দিনৰ মূৰত খালে ভাল লাগে। গতিকে ভোকতো আছোঁ, খাই দিছোঁ। বৰ টেষ্টি, হাত চেলেকি মাৰি দিছোঁ। এতিয়া খাম তিয়ঁহ। তিয়ঁহটো খাব লাগে, গৰমৰ কাৰণে বহুত ভাল, টেষ্টি। চব দেখুৱালোঁ, যদি থাপনা ভাগি নেদেখুৱাওঁ বেয়া হ'ব। চাই লওক, এনেকৈয়ে বনালোঁ আৰু সৰু সুৰাকৈ গোসাঁই ঘৰ ভাগি যেনেকৈ পাৰিছোঁ আৰু ভক্তি চাই ভক্তি। ইমান সৰু ল'ৰাটোৱে বজাইছে তাবলা। বজোৱা বজোৱা ইয়াৰ আগতো আছে। আৰু ৰগৰাই দিয়া, আৰু ৰগৰোৱা, আৰু ৰগৰাই দিয়া, আৰু ৰগৰোৱা, ফালি দিয়া। এই মানুহ ভাইটিৰ পৰা শিকা।